তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল টেকনিকেল আহমেদ। তো বন্ধুসকল, আজি আপোনালোকক দেখুৱাম যে PM কিষাণ আঁচনিটো আপোনাৰ গাঁৱত কোনকেইটা মানুহৰ নাম কৰ্তন কৰা হৈছে আৰু কোনকেইটা মানুহৰ নাম লিষ্টত নাম আছে কেনেকৈ আপুনি আপোনাৰ নিজৰ মোবাইলতে চেক কৰিব পাৰিব আপোনাৰ গাঁওখনৰ লিষ্ট। তো এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পন কৰি ল'ব। মই এটা অ'পন কৰি লৈছোঁ। তো এতিয়া আপুনি ইয়াত চাৰ্চ কৰিব PM কিষাণ। PM কিষাণ গভ ইয়াত আহি গৈছে, ইয়াত ক্লিক কৰিব। তো এতিয়া যিখন পেজ আহিছে, ইণ্টাৰফেচ আহিছে, ইয়াত তল পিনে যাব, গৈ ইয়াত ক্লিক কৰিব। এইটো কি কৰিব আপুনি, আপোনাৰ কোনটো হয় এইটো চিলেক্ট কৰিব। মোৰটো ৰূপী হয়। ব্লকটো কোনটো হয়, মোৰটো ব্লক ৰূপহী। তো মোৰ গাঁওখন মই চিলেক্ট কৰি লৈছোঁ, আপুনি আপোনাৰ গাঁওখন চিলেক্ট কৰি লওক। তো মই হাতীপুখুৰী চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰি আপোনালোকে এই অপশ্যনটো ক্লিক কৰিব, গেট ৰিপৰ্ট। তো ক্লিক কৰাৰ পিছত আপোনাৰ গাঁৱৰ কিমানখন মানুহৰ লিষ্ট আছে, যে কিমানখন মানুহৰ লিষ্টখন কৰ্তন কৰা হৈছে, এইকেইটা মানুহ চাইছে যে এইকেইটা মানুহৰ এক্টিভ হৈ আছে, ইনএক্টিভ হোৱা নাই, মানে এইকেইটা মানুহৰ মানে আগলৈকে টকাখিনি পাই থাকিব। তো লাষ্টত কিমান আছে, তো লাষ্টত 50 কত আছে। তো এইখিনি হয় আজিৰ ভিডিঅ'টো। যদি আমাৰ চেনেলখন ভাল লাগে, যদি বুজিব পাইছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক চেক কৰিব। নতুন চেনেল এটা বনাইছোঁতো। তো আজিলৈ ইমানেই, ৰাখোঁ।